সেয়া বিয়া হোৱা মোৰ 4-5 দিন হৈছে মাত্ৰ জংকি বৰঠাকুৰ শৰণত কিবা এটা নলবাৰীৰ অনুষ্ঠান এটা হৈছিলে তেতিয়া পবিত্ৰই মেনেজ কৰে জুবিনক পবিত্ৰও গৈছে দিনৰে প্ৰগ্ৰেম আছিলে দেই ইমানটো হুলস্থুল একদম টনা আজোৰা হেৰি তেতিয়াতো বাৰু ফটোৰ হেৰি নাছিলে অটোগ্ৰাফ লৈহি আহি পেলাই তোমাৰ ওচৰত আহি পেলাই চুই চোৱা এইবোৰ বস্তু মানে প্ৰথম দেখিছো আৰু মই একদম এজন মানুহৰ কাৰণে মানুহ ইমান মানে পাগল হ'ব পাৰে মই দেখি পেলাই আচৰিত লাগিছে তাৰপিছত গাড়ীখনত মই বহিলো দৌৰা-দৌৰিকে আহি পেলাই বহুৱাই দিছেহি এফালে পবিত্ৰ সোমালে জুবিন মাজত মই এনেকে কাষত বহি পেলাই মানে দুৱাৰখন যেনে তেনে মাৰিছো আৰু ছোৱালী এজনীয়ে একে খিৰিকী দি জুবিন দা হাতখন চুই চাওঁ বুলি এনেকে তেওঁ হাতখন এনেকে দি দিলে হাতখন চুই চালে একদম মোৰ মুখৰ আগেদি মুখখন সুমুৱাই মূৰটো টানি লৈ গালত চুমা এটা খাই দিছে মই আচৰিত সেয়া বিয়া হোৱা মোৰ 4-5 দিন হৈছে মাত্ৰ তেতিয়াহে মই গম পাইছো যে এনেকুৱা জীৱনবোৰ পিছতলৈতো এনেকুৱা হৈছে তোমাৰ ধৰা মোৰ হাততে কোনোবাই প্ৰেম পত্ৰই পঠিয়াই দিছে উপহাৰেই পঠিয়াই দিছে আৰু কিছুমানে বৰ একপক্ষীয়ভাৱে বৰ বেলেগ ধৰণে ভাল পায়তো সেইটো মানে বৰ বুজিব নোৱাৰা কথা এটা ইমান মৰম ৰাইজে দিছে ইমান মৰম কি মৰম আশীৰ্বাদ শুভেচ্ছাৰ কথাটো ক'বই নালাগে কিন্তু এনেকে ভাল পোৱাটো মই আচৰিত পালো এজনী যুৱতী এনেকে মানে ভাল পাব পাৰে নিজৰ সম্পূৰ্ণ সপি দিয়াৰ নিচিনা কিন্তু কোনো হেৰি নাই জুবিনক ওচৰৰ পৰা পোৱাৰ কোনো আশা নাই বেলেগ ধৰণৰ থাকে কিছুমান বস্তু দেই